আজি মই আহিছোঁ, মোক বহুত ভাল লাগিছে। মই কৈছিলোঁ কি যেতিয়া মই জিকি আহিম তেতিয়া মই ফাৰ্ষ্ট সোণাপুৰত আহিম, কিয় কি ইয়াতে জুবিন মামা আছে আৰু জুবিন মামাক এইটো ট্ৰফি মই দেখাম। মই মানে ক'বলৈ এইটো কি ক'ম হৈছে, কিয় বহুত বেয়া লাগি আছে। জুবিন মামা নাই, মই বিষয় কৰিব পৰা নাই, কেনেকৈ কওঁ মই। বহুত বেয়া লাগি আছে। জুবিন মামা প্লিজ আপুনি আৰু একবাৰ আহি যাব, আমাৰ লগত একবাৰ কথা পাতি যাব প্লিজ। লাষ্ট মই আপোনাক গুৱাহাটীত লগ পাইছিলোঁ এটা ফাংচনত, তাৰপিছত লগ পোৱাই নাই মই। জুবিন মামা বহুত বেয়া লাগি আছে। আমি সকলোকে মানে আপোনাৰ কাৰণে খুজি আছোঁ। এইটো অসম আপোনাৰ যেতিয়া আপুনি আহিছে তেতিয়া কিমান ভাল আছিলে, এতিয়া আপুনি গৈছে বহুত বেয়া। অসম মানে বহুত বেয়া লাগি আছে, অসমৰ যিমান মানুহ আছে চবক বহুত বেয়া লাগি আছে, বহুত চুনা হৈছে অসম। প্লিজ আপুনি আহি যাব জুবিন মামা, ভগৱানত এইটোৱে প্ৰে কৰোঁ, মোৰ লাষ্ট এটা ইচ্ছা আপোনালোকে পূৰা কৰি দিব প্লিজ। লাষ্ট লগ পাইছিলোঁ তেতিয়া জুবিন মামাই মোক কৈছিলে তুমি জিকি আহিবা, যেতিয়া তুমি জিকি আহিবা তেতিয়া মোক ট্ৰফি দেখুৱাবা। মই দেখাইছোঁ জুবিন মামাক ট্ৰফি, কিন্তু জুবিন মামাই কৈছিলে কি তুমি যেতিয়া আহিবা মই তোমাক বহুত ভাল বস্তু খুৱাম, বহুত ভাল বস্তু খুৱাম। এতিয়া কোনে ক'ব মোক, জুবিন মামাই মোক মানে সদায় যেতিয়া আমি লগ পাম জুবিন মামা কৈছিলে মোক কি ঐ টিকলি কেনেকৈ আছা, তুমি ভাল আছা, ডান্স বহুত ভাল কৰা তুমি। এতিয়া কোনে ক'ব এইটো, নাই মানুহ এনেকৈ ক'বলৈ, কোনে ক'ব। প্লিজ জুবিন মামা আপুনি আহি যাব। যেতিয়া আপোনালোকে নাভাবিব কি জুবিন মামা মৰিছে বুলি, জুবিন মামা এতিয়াও আমাৰ সকলোকে মনত আছে আৰু জুবিন মামাক কেতিয়াও আমি মনত পৰা যাবলৈ নিদিওঁ। আৰু জুবিন মামা আপুনি ইমান আশীৰ্বাদ দিছে, ইমান মৰম দিছে, এনেকৈ দি থাকিব ওপৰত পৰা। আমি জানো আপুনি চাই আছে, বাট কিয় অহা নাই আমাৰ লগত। আমি আপোনালোকেও চায় ন কি জুবিন মামা আহি যাওঁ আৰু একবাৰ, তো আপোনালোকে কওক না জুবিন মামা কি আহি যায় একবাৰ। জুবিন মামা কিয় অহা নাই মই বুজি পোৱা নাই। অঁ, মই জুবিন মামাৰ মোৰ ফেভৰেট ছং মায়াবিনী হয় আৰু মই এইটো গান বহুত ভাল পাওঁ। মানে মই একবাৰ গাই দিওঁ, আপোনালোক সকলোকে মোৰ লগত গাব লাগে। 3, 2, 1 গো। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, জুবিন মামা প্লিজ আহি যাওক আপুনি। আৰু এটা কথা ক'ম, এতিয়া মই উইনাৰ হৈছোঁ। আপোনালোক সকলোকে মোক ইমান মৰম দিছে, ইমান আশীৰ্বাদ দিছে, ধন্যবাদ। আৰু এইটো আশীৰ্বাদ মৰম পিছত মোৰ দিলীপ ছাৰে ইমান মোক মৰম কৰিছে। দিলীপ ছাৰ প্লিজ আপুনি আহি যাওক মোৰ লগত ইয়াতে। মোৰ ছাৰ হয়, মোৰ ইমান মানে মোক ইমান কনফিডেঞ্চ দিছে ছাৰে, ইমান কষ্ট কৰিছে দিলীপ ডান্স একাডেমি। থেংক ইউ ছ' মাছ ছাৰ, থেংক ইউ। আপুনি ইমান মৰম দিছে, ইমান আশীৰ্বাদ দিছে। আৰু মানে মই ছাৰ আপোনাক কেনেকৈ ক'ম, যিমান থেংক ইউ ক'ম ইমান কম, মানে বুজি পোৱা নাই। দিলীপ ছাৰ, মাধুৰী মেম, চবকে বহুত থেংক ইউ, বহুত মৰম দিছে, বহুত কষ্ট কৰিছে, মই বহুত ভাল পাইছোঁ, থেংক ইউ। আৰু মোৰ পাপা, মোৰ দেউতা, মোৰ মা, থেংক ইউ বুলি ক'ম। মোৰ দেউতা, কিয় কি দেউতাই মোৰ লগত মানে ইমান কষ্ট কৰিছে। দেউতাৰ এটা জব আছিলে, এইটোও চৰি দিছে কিয় কি মই ডান্স কৰি আছিলোঁ, এইকাৰণে। থেংক ইউ ছ' মাছ দেউতা, আপোনাকো যিমান থেংক ইউ ক'ম ইমান কম। আৰু মই বহুত ভাল পাই আছোঁ এতিয়া। জুবিন মামাৰ জাষ্টিছৰ কাৰণে কিবা ক'বা? অঁ, মই এইটোৱে ক'বলৈ বিচাৰোঁ কি জুবিন মামাৰ জাষ্টিছ আইন मतलब हम लोग को चाहिए।